তো হাই হেল্ল' নমস্কাৰ বিতুল চৈনাৰী ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ গাইজ আজি যাবলৈ ওলাইছোঁ আমি পাঠশালা তো পাঠশালাত মানে ৰাস উৎসৱ চলি আছে তো ৰাস উৎসৱ আপোনালোকক দেখাম তো বলক তো ভিডিঅ'টো আৰম্ভ হ'ব গাইজ ফাইনেলি আহি পালোঁ পাঠশালাৰ ৰাস পূজা তো এয়া চাওক কি ধুনীয়াকৈ গেটটো সজাই দিছে গাইজ এয়াই পাঠশালাৰ ৰাস তো গাইজ আপোনাৰ মানুহ গাইজ এয়া চাই থাকক গাইজ আপোনালোকক পাঠশালাৰ ৰাসৰ ভিতৰত দেখাই আছোঁ যাই কিনে তো চাই থাকক গাইজ দিয়ক তো গাইজ যাই আছোঁ তো মানে ৰাতি আহিলেও তো অলপ মানুহ পাতল হৈছে তো যাই আছোঁ আৰু গাইজ দেখাই আছোঁ ফাইনেলি আহি পালোঁ আমি পাঠশালাৰ পূজা ৰাস পূজাৰ উৎসৱ আপোনালোকক চাই থাকক ভালকৈ ভিডিঅ'টো তো গাইজ মানে চুইচ গেটৰ দৰে পানী ওখলৈকে উঠি যায় তো গাইজ চাওক না এই বাপৰে কি পানী ওখলৈকে উঠি যায় তো চাওক না গাইজ কি মজা লাগিছে কিবা এটা ভাল লাগিছে মন্দিৰৰ জিলিক মিলিক তো এয়াই আৰু গাইজ মানে ৰাস বুলি ক'লেতো অকণমান মূৰ্তিটো দেখাব লাগে তো মূৰ্তিটো দেখাইছোঁ তো চাওক গাইজ এয়াই গাইজ অকণমানকৈ দেখাইছোঁ তো কি মজাকৈ বনাই দিছে ৰাসৰ তো চাওক গাইজ ইমান ধুনীয়া ধুনীয়াকৈ মজাকৈ বনাই থৈছে কাৰাগাৰ তো এইফালে এনেকুৱা মই ভালদৰে নাজানো গাইজ মানে কি দেৱতাৰ কথা ভালদৰে নাজানো তো গাইজ মানে যিখিনি পাৰোঁ আপোনালোকক দেখাইছোঁ তো এনেকৈ ভিডিঅ' কৰি দেখাইছোঁ গাইজ মানে ক'ব জানা নাই তো এয়াই আৰু গাইজ তো গাইজ এতিয়া আপোনালোকক এইখিনি দেখালোঁ তো নেক্সটটো আপোনালোকক দেখাম তো গাইজ মানে কি ডাঙৰ মন্দিৰটো তো এইটো চাওক গাইজ মই দেখাই আছোঁ তো বলক গাইজ মই ওপৰৰ মন্দিৰটো আপোনালোকক দেখাই আছোঁ তো ওপৰ দেখি উঠি যাই আছোঁ তাৰপিছত এতিয়া ওপৰ পিনে উঠি আহিলোঁ আহি কিনে চাওক গাইজ এই গাইজ চাওক এতিয়া মই মন্দিৰ ৰাস লীলা তো এয়াই গাইজ আপোনালোকক ওপৰ খিৰিকী দেখাই দিওঁ অকণমান চাওক গাইজ ৰাস চলি আছে আপোনালোকক যিমান পাৰোঁ দেখাইছোঁ তো চাই থাকক আৰু বেলেগ দেখাব মেইন মন্দিৰৰ পৰা আহিলোঁ তো এইপিনে আৰু বেলেগ দেখাই আছোঁ আপোনালোকে চাই থাকক মজাকৈ বনাই দিছে আপোনালোকক চাইকেলৰ চলোৱাই দেখাইছোঁ ধুনীয়াকৈ মজাকৈ চাইকেল তো গাইজ আপোনালোকক শিৱৰ এটা লিংগ স্থান থকা শিৱৰ ধাম এটা আছে তো সেইটো দেখাই লওক তো আপোনালোকে চাই থাকক শিৱৰ ধামটো দেখাই আছোঁ আপোনালোকক দিয়ক তো গাইজ এইটোৱে শিৱৰ ধাম তো বহুত ডাঙৰ কৰি দিছে শিৱৰ ধামটো গাইজ এইটো মজাকৈ কালাৰ ৰাসত ইয়াতে শিৱৰ ধামটো পূৰা ডাঙৰকৈ বনাই দিছে ভিতৰ দিকে তো গাইজ শিৱৰ ধামটো চাই আহিলোঁ তো এতিয়া আপোনালোকক মাৰ্কেটটো দেখাইছোঁ চ' গাইজ এইবিলাকে মাৰ্কেট চলি আছে তো ইয়াত মানে সকলো ধৰণৰ বস্তু পায় চব চশমা আছে চশমা লাগে যদি চশমা পাব তো সকলো ধৰণৰ বস্তু আছে তো এয়াই আৰু গাইজ তো গাইজ মাৰ্কেটখন চাই আহিলোঁ তো এতিয়া আপোনালোকক চকৰি ঘোঁৰা ডাঙৰ ডাঙৰ চকৰি ঘোঁৰা আপোনালোকক দেখাইছোঁ চাওক কি অদ্ভুত ডাঙৰ ডাঙৰ বস্তু চকৰি ঘূৰাইছে গাইজ চাওক গাইজ ট্ৰেইনৰ আপোনালোকক দেখাইছোঁ চাওক গাইজ তো গাইজ ইপিনে চাওক না সৰু চলিৰ একদম পাৰে জাম্পিং তো মানে হাৱা ভৰাই কেনে জাম্পিং খেলিব পাৰে সৰু চলিবিলাকে তো এনেকুৱা বনাই দিছে তো এয়াই আৰু গাইজ বেলেগ দেখাব লগা আপোনালোকক গাইজ ওচৰতে এখন খেলা দেখা পালোঁ তো গাইজ আপোনালোকক এটা খেলা দেখাই ফুটবলেদি তাৰমানে গিলাচটো পেলাব লাগে তো দেখাইছোঁ আপোনালোকক তো খেলাখন দেখাইছোঁ চাওক গাইজ কি দিব এই পুৰস্কাৰটো কি দিব এইটো কি দিব বাল্টিং দিব এই 5টা গ্লাস বাগরলে যিকোনো পুরস্কার নিবা পারবো
দিয়ক বাগৈ দিয়ক এই নাই গ'ল দাদাজন নোৱাৰিলে তো গিলাচটো পেলাব নোৱাৰিলে 5টা গিলাচ পেলাই দিলে তাৰমানে ফুটবলেদি 5টা গিলাচ পেলাই দিলে তাৰমানে পুৰস্কাৰ দিয়ে আৰু মানে তো দাদাজন নোৱাৰিলে তো এয়াই আৰু তো আকৌ বেলেগ দেখাই আছোঁ আপোনালোকক দিয়ক চাই থাকক গাইজ আহি আকৌ বেলেগ দেখাই আছোঁ তো গাইজ চাওক না কি ধুনীয়াকৈ এনেকুৱা ডেক'ৰেশ্যন কৰিছে গাইজ কিবা এটা ভাল লাগি গৈছে তো এইপিনে চাওক না গাইজ মানে মানুহপুৰা শ্মশানৰ হেৰিটো বনাই দিছে কেনেকৈ সজাই দিছে তো চাই গাইজ কি বনাই দিছে না গাইজ এই চাওক না গাইজ মানুহপুৰা এজন হেৰিটো দেখালোঁ তাৰপিছত আপোনালোকক বেলেগ দেখাই আছোঁ তো বলক মোৰ লগত চাওক না বজালী বাণিজ্য মেল তো এইখন চাওক না কেনেকুৱা ডেক'ৰেশ্যন কৰি দিছোঁ ন গাইজ চাওক না ধুনীয়াকৈ মজাকৈ ডেক'ৰেশ্যন কৰি দিছোঁ এইপিনে চাওক না এইপিনে সকলো ধৰণৰ বস্তু পাব ইয়াতে গাইজ এনেকুৱা চব টপি চপি কটাই সকলো ধৰণৰ বস্তু পাব তো এয়া আৰু গাইজ চব গাইজ বাণিজ্য মেলাখন চাই আহিলোঁ তো আৰু বেলেগ দেখাইছোঁ তো মানে লটাৰী খেলা গাড়ী দামী গাড়ী গাইজ টিকটৰ দাম কিমান 100 টকাত কাৰ পাই যাব তো এই চাওক গাইজ ন ইমান দামী কাৰ 100 টকাত পূৰা কাৰ ইমান দামী সজাই থৈছোঁ পাব 100 টকাত তো গাইজ চাওক ন ইমান দামী গাড়ী থৈছে তো গাইজ মানে টিকট কিনক আৰু 100 টকাত টিকট কিনক তাৰপিছত গাড়ী লওক দামী গাড়ী গাইজ এয়াই আৰু গাড়ী খেলাটো চালোঁ তাৰপিছত সকলোখিনি যিমান পাৰোঁ দেখালোঁ তো ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু আজিৰ ভিডিঅ'টো এইখিনি তো নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ দিয়ক বাই